বেছি মই ভয় খাইছিলোঁ নহয় মোৰ মাথা চাথা পুৰা ঘূৰাই গৈছে পায়স খাই গোন্ধ পাই খাবলৈ মন খাই মজা লাগিলে এতিয়া হাই গাইজ পাই গ'লোহি পুৰা মানুহ পুৰা বহুত তামাম ভিৰ লাগি গৈছে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু দেখিছেনে মই আজি পূৰা চেলেং টেলেং লৈ আছোঁ পূৰা বগা সাজত দেখিছে আৰু আপোনালোকে ঠিকেই ভাবিছে সকাম আছে আমাৰ ঘৰত আজি প্ৰথমবাৰ সকাম পাম এইটো বছৰত মানে বিয়াৰ পিছত প্ৰথমবাৰ সকাম আৰু আজিনো আমাৰ ইয়াত কেনেকৈ সকাম পাতে তাৰে অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইটো কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব গোপিনীসকল আহিলে আৰু সকলোৱে মিলিজুলি শৰাই পাতিবৰ কাৰণে বস্তু পাতি যোগাৰ কৰিছে আৰু এইফালে শৰাই পাতিলেই আমিও লগতে এইফালে পুৰি যোগাৰ কৰিছোঁ লুচি ভাজি গোপিনীসকলক খাবলৈ দিবলৈ লাগিছে পায়স খাই গোন্ধ পাই খাবলৈ মন পায়সখিনি খাই মজা লাগিলে এতিয়া এইবিলাক হেল্ল' ফ্ৰেণ্ডছ আজি হ'ল নেক্সট ডে মানে আজি হ'ল 3 মে' আৰু এতিয়া মই যাবলৈ ৰেডি হ'বলৈ লৈছোঁ বিয়া এখন খাবলৈ কাৰ বিয়া কি কথা সকলোবিলাক আপোনালোকক ক'ম তাৰ আগতে মই সোনকালে ৰেডি হৈ লওঁ হা হাই গাইজ ফাইনেলি ৰেডি হৈ গ'লোঁ আৰু একো হেয়াৰ ষ্টাইল কৰা নাই জাষ্ট অকল কেপচাৰ এটা মাৰিছোঁ চুলিখিনি এনেকৈ সিহঁতে ফাটি পিনি শুনি আছোঁ আৰু এতিয়া আমি আহি চেপনত ৰৈছোঁহি যিহেতু চেপনত বিহু আছে ডাঙৰ বিহু হয় আপোনালোক সকলোৱে জানেই চেপনৰ কথা আৰু মোৰো সৌভাগ্যক্ৰমে চেপনৰে নিবাসী হ'বলৈ সুবিধাখন পাইছোঁ আৰু এইবাৰ প্ৰথমবাৰ চেপনত বিহু চাম আৰু এতিয়া মই ৰৈ আছোঁ বিহু মেলাৰ সন্মুখতে ৰৈ আছোঁ মানুহজনে অলপ ভিডিঅ' কৰিবলৈ গৈছে বিহু মঞ্চখন যিহেতু এতিয়া একো অনুষ্ঠান হোৱা নাই বাৰু একো প্ৰগ্ৰাম চগ্ৰাম একো হোৱা নাই এতিয়া যিহেতু আজি প্ৰথম দিনা আৰু মানুহজন গৈছে মই গাড়ীতে ৰৈ আছোঁ আৰু এইফালে চাব হা আপোনালোকে কেঁচা পুৰা গামোচা এনেকৈ দিছে আৰু হাই ফ্ৰেণ্ডছ মই বিয়া ঘৰ পালোহি এইফালে আমাৰ গীতি ইমান ধুনীয়া লাগিছে কইনাজনী আৰু বেকেমাত আপোনালোকক দেখুৱাম ভালদৰে আৰু গীতি আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে বৈবাহিক জীৱন তাৰে কামনা কৰিছোঁ আৰু আমি একদম কলেজৰ পৰা বোলে স্কুলৰ পৰা লগতে আছিলোঁ 6ৰ পৰা হয় নাই আৰু এবাৰ তাক মই মাথা ফুটাইছিলোঁ মাথা ফুটাই বগৰী পাওঁতে মাথা চাথা ফুটাই পূৰা তেজ চেজ বুঢ়াই দিছিলোঁ তাইতকৈ বেছি মই ভয় খাইছিলোঁ নহয় মোৰ মাথা চাথা পূৰা ঘূৰাই গৈছে তাক দেখি পিনি ভয়তে তাকে এয়া দেখুৱাই দিলোঁ আপোনালোকক বেকেমা ধুনীয়াকৈ আকৌ দেখাই দিম একবাৰ গীতি আনিছনি এটা এইফালে মামীহঁত মোৰ একদম স্কুলৰ বান্ধৱী সাজ পালি বিয়াত যাব নাপালোঁ মই ইয়াৰ ল'ৰাটোৰ সুবিধা আহিম বাৰু মই দেই আহিবি দেই বহুত দিনৰ মই লগ পাইছোঁ লগ নাপালোঁ ইয়াত অঁ বাকীখিনি দেখুৱাইছোঁ আপোনালোকক বাকীখিনি ভিডিঅ' কৰি দিয়ক অকণ কৰিলোঁ মনে কৰিবলৈ নিদিয়ে মানে বিতালীয়ে তাৰ বিয়াত নহাৰ কাৰণে নতুনকৈ চিলোৱা ব্লাউজ ফুটাই দিলে এই চব ফুটাই দিলে হাই ফ্ৰেণ্ডছ আজি যাবলৈ ৰেডি হৈছোঁ চেপন বিহুলৈ আৰু আজি জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ গীতৰ শৰাই আছে আৰু প্ৰথমবাৰ চামগৈ চেপনৰ বিহু আৰু আপোনালোককো দেখুৱাম তাৰ পৰিৱেশ এতিয়া বৰষুণ দিছে আৰু আমি এতিয়া শুই মেলি 11:30 বাজিল আৰু এতিয়া যাবলৈ পৰা ৰেডি হৈছোঁ আৰু মোক হাই গাইজ পাই গ'লোহি পুৰা মানুহ পুৰা বহুত তামাম ভিৰ লাগি গৈছে এইটো চাওক দেখিলানে দাবী জুবিন দাক হেল্ল' ফ্ৰেণ্ডছ আজি হ'ল দ্বিতীয় দিনা আৰু আজি আমি আহিছোঁ পেহীৰ ঘৰলৈ আৰু এইফালে হ'ল পেহীৰ ল'ৰা ভিডিঅ' কলিঙতে দেখুৱাই দিছোঁ যিহেতু ঘৰত নাথাকে তেওঁ আৰু আজি হ'ল এওঁলোকৰ এনিভাৰ্চাৰী হয়
আৰু এইফালে টিকলিকো লগতে লৈ লৈছে কেক কাটিবৰ কাৰণে। এইবিলাক খুৱাই দিয়ক। এয়া এনিভাৰ্চাৰী কেক কাটিং হৈ গ'ল। তাৰপিছত খোৱাখুই হৈ আছে, খোৱাখুই। ৰোজি সুধিবাচোন ভাত খুৱাই দিয়ে নে নিদিয়ে।